নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅৰ সৈতে মই পুলক আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দা ষ্টাডি এক্সপ্লেইনাৰ আসাম ইউটিউব চেনেল। আজিৰ এই ভিডিঅটোৰ উপস্থাপন সেই সকলৰ কাৰণে যিসকলে ইতিমধ্যে সিটেটৰ কাৰণে আবেদন জনাইছে আৰু তেওঁলোকৰ এক্সামিনেশ্যন চেণ্টাৰ সিলেক্ট কৰিব পৰা নাই। গতিকে এই ভিডিঅটোৰ জৰিয়তে যাতে সেই সমস্যাটো সমাধান কৰিব পাৰো তাৰ ওপৰতে আজি এই ভিডিঅটো প্ৰস্তুত কৰি উলিয়াইছো। গতিকে ভিডিঅটো শেষলৈকে চাব আৰু যদি এই ভিডিঅটো ভাল পায় এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আমাৰ মাজৰে কিছু সংখ্যক হয়তো ইতিমধ্যে যি চেন্ট্ৰেল টেট 2026 8 ফেব্ৰুৱাৰীত হ'ব তাৰ কাৰণে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে কৰিছে তেওঁলোকে, কিন্তু পূৰ্বৰ দৰে এইবাৰ তেওঁলোকে এক্সামিনেশ্যন চেণ্টাৰটো সিলেক্ট কৰিব পৰা নাই। পূৰ্বতে আমাৰ তিনটা এক্সামিনেশ্যন চেণ্টাৰ যেহেতু অসমত আছে এই তিনটা এক্সামিনেশ্যন চেণ্টাৰ সিলেক্ট কৰিব দিছিল, ফাৰ্ষ্ট প্ৰিফাৰেন্স, সেকেন্ড প্ৰিফাৰেন্স আৰু থাৰ্ড প্ৰিফাৰেন্স হিচাপে। কিন্তু এইবাৰ দেখা পোৱা গৈছে যে তেনেকুৱা কোনো ধৰণৰ আমি অপচন পোৱা নাই যে আগতীয়াকৈ আমি এক্সামিনেশ্যন চেণ্টাৰটো ক'ত গৈ আমি পৰীক্ষাটো দিম সেইটো আমি নিজৰ মতে আমি সিলেক্ট কৰি ল'ম। গতিকে আপোনালোকক মাজৰ বহুতৰে প্ৰশ্ন হৈছে মনত যে এইবাৰ কিয় এনেকুৱা হ'ল, হয়তো কিছুমানে এতিয়ালৈকে গম পোৱা নাই। আপোনালোকক সকলোকে ক'ব বিচাৰিছো যে সিটেটৰ তৰফৰ পৰা নটিফিকেশ্যন আহিছে যে এইবাৰ সেই অপচনটো দিয়া হোৱা নাই আৰু এইবাৰ সেই অপচনটো নিদিয়ে। তেওঁলোকে ৰেন্ডমলি অসমত থকা চেণ্টাৰত আপোনালোকৰ নামটো তেওঁলোকে ৰেন্ডমলি দিব। আপোনালোকে কোন ক'ত পৰিব সেইটো বৰ্তমানে চাব নোৱাৰিব, তেনেকৈ এখন নটিচ প্ৰকাশ পাইছে। গতিকে আপোনালোকৰ প্ৰিপাৰেচন কৰি থাকক। আপোনালোকৰ এডমিট যেতিয়া ওলাব সেই এডমিট কাৰ্ডত আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰটো তাত উল্লেখ থাকিব আৰু আপোনালোকে সেই এক্সামিনেশ্যন চেণ্টাৰত গৈ পেলাই পৰীক্ষা দিব লাগিব। পূৰ্বতে আমি ফাৰ্ষ্ট প্ৰিফাৰেন্স দিছিলোঁ যদি গুৱাহাটী, সেকেন্ড প্ৰিফাৰেন্স দিছিলোঁ ডিব্ৰুগড় আৰু থাৰ্ড দিছিলোঁ শিলচৰ। যদি গুৱাহাটীত এক্সামিনেশ্যন চেণ্টাৰত কেণ্ডিডেটৰ সংখ্যা বাঢ়ি ফুল হৈ যায় তাৰপিছত আমাৰ সেকেন্ড প্ৰিফাৰেন্সত আহি ডিব্ৰুগড় হৈছিল, কিন্তু এইবাৰ তেনেকুৱা কোনো অপচন নাই। তেওঁলোকে আপোনালোকৰ আমি যেনেকৈ বাকীবোৰ পৰীক্ষা দিওঁ সেই বাকীবোৰ পৰীক্ষাত আমাৰ ভেনুটো যে আমি দি দিয়ে এডমিট কাৰ্ডত আৰু সেই ভেনুত গৈ পেলাই আমি পৰীক্ষা দিছিলোঁ, ঠিক সেইদৰে এইবাৰ ৰেন্ডমলি হয়তো গুৱাহাটী পৰিব পাৰে, নহলে ডিব্ৰুগড় পৰিব পাৰে, নহলে শিলচৰ পৰিব পাৰে। অসমত যিসকলে এপ্লাই কৰিছে এই অসমৰ তিনটা চেণ্টাৰৰ ভিতৰত আপোনালোকৰ যিকোনো এটা এক্সামিনেশ্যন চেণ্টাৰ তেওঁলোকৰ তৰফৰ পৰা আপোনালোকক ৰেন্ডমলি দিয়া হ'ব। আপুনি বিচৰা ধৰণে যে চেণ্টাৰটো নাপায় সেই কথা ইতিমধ্যে সিটেটৰ তৰফৰ পৰা নটিফিকেশ্যন দি প্ৰকাশ কৰিছে, নটিচ প্ৰকাশ পাইছে। গতিকে যিসকলে পোৱা নাই নটিচখন মই স্ক্ৰীনত লগাই দিছোঁ নটিচখন এবাৰ ভালকৈ পঢ়ি ল'ব, বুজি ল'ব আৰু আপোনালোকৰ মনত যে এক্সামিনেশ্যন চিটি বা চেণ্টাৰটো সিলেক্ট কৰিব নাপায় যি ভয় লাগি আছিল সেই ভয়টো মই ভাবোঁ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ ক্লিয়াৰ হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো মই বুজাব চেষ্টা কৰিলোঁ যে ইয়াৰ কাহিনীটো আচলতে কি, কিয় এইবাৰ আমি এক্সামিনেশ্যন চেণ্টাৰ দিব পৰা নাই। আৰু লগতে আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ LPৰ কাৰণে অংকৰ যি বেটছ সেয়া ইতিমধ্যে আমি আৰম্ভ হৈ গ'ল আৰু আগন্তুক 10 ডিচেম্বৰ তাৰিখৰ পৰা এটা নতুন বেটছ আৰম্ভ হ'বলৈ গৈ আছে। যদি আপোনালোকৰ কোনোবাই লোৱাৰ প্ৰাইমাৰী অৰ্থাৎ পেপাৰ 1ৰ মেথছৰ কোনোবাই যদি আমাৰ পৰা শিকিব বিচাৰে, আমাৰ কোৰ্চ ল'ব বিচাৰে, তেনেহ'লে স্ক্ৰীনত যি নাম্বাৰ লাগি আছে এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে যোগাযোগ কৰিব। সম্পূৰ্ণ সিটেটৰ বিষয়ে আপোনালোকক তাত কোৱা হ'ব, লগতে মেথছৰ যিখিনি চিলেবাছত যি টপিক আছে সেই টপিক পৰীক্ষাৰ আগলৈ আমি ক্লিয়াৰ কৰি দিয়া হ'ব। গতিকে যদি আপোনালোক আগ্ৰহী তেনেহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰিব। গতিকে আজিলৈ ইমানেই, আৰু এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।